দায়িত্ব ডিউটিৰ নামত 8 ঘণ্টা 12 ঘণ্টা সময় কাম কৰা মোৰ দৰে হয়তো প্ৰায় মানুহৰ বাবে এই যে দেওবাৰ এটি মাথো বাৰ নহয়, যেন এক বিশেষ স্বাধীনতাৰ উৎসৱ। দেওবাৰটোলৈ বুলি মনতে কল্পনা জল্পনা এগালমান পুহি থোৱা যায়। এই দেওবাৰে আমুকলৈ ফুৰিব যাম, মনটো ফেচ কৰিমগৈ। কোনোৱে ভাবে মনে বিচৰা ধৰণে ঘৰতে এসাঁজ ভালকৈ ৰান্ধি খাম। আকৌ কোনোৱে ভাবে খুব হেঁপাহ পলুৱাই শুম। সকলোৰে নিজা নিজা বহুত পৰিকল্পনা, পিছে ভবামতে সকলো হৈ নুঠেগৈ। হাতত সময় কম, কিন্তু দুখ ভাগৰৰ সুমুনিয়াবোৰ বেছি, আশাবোৰ বেছি। তেনেকৈয়ে বহু কল্পনা আকৌ অহা দেওবাৰলৈ বুলি থৈ দিয়া যায়। সেয়ে সঁচাই দেওবাৰ এটি মাথো বাৰ নহয়, জনপ্ৰিয় বাৰ। মোৰ দৰে আমাৰ দৰে মানুহৰ বাবে যেন এক স্বাধীনতাৰ উৎসৱ।